নমঃ শিৱায় আপোনালোকৰ মাজত বিৰাজমান হৈ থকা প্ৰতি আত্মাৰক দৈনিক ৰাশিফলৰ পৰা ৰাম জনাইছোঁ। নমস্কাৰ আৰু স্বাগতম জনাইছোঁ আপোনাক দৈনিক ৰাশিফললৈ। এনেদৰে আপুনি প্ৰতিদিনে দৈনিক ৰাশিফল পাবৰ বাবে চেনেলটি ছাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো দবাই দিব। আজি অসমীয়া 10 পুহ 1444 শকাব্দৰ ইংৰাজী 26 ডিচেম্বৰ 2022 চনৰ সোমবাৰ। আজি তিথি হৈছে শুক্লা তৃতীয়া। পুৱা 9:15 থাকিব। পিছত শুক্লা চতুৰ্থী আৰম্ভ হ'ব। আজি নক্ষত্ৰ থাকিব শ্ৰৱণা, যোগ থাকিব আজি হৰ্ষণ যোগ, কৰণ থাকিব আজি গড় কৰণ পুৱা 9:15 পিছত বনিষ্কৰণ আৰম্ভ হ'ব। আজি জন্ম ৰাশি হৈছে মকৰ। মেঘ ৰাশি। এই সময়ত আপোনাৰ স্বাস্থ্য আৰু মনৰ বিভিন্ন ধৰণৰ সমস্যা দূৰ হ'ব বুলি কোৱা হৈছে। এই সময়ত আপোনাৰ ধন লাভৰ যোগ দেখা গৈ আছে। আপোনাৰ সন্তান পক্ষৰ পৰা উন্নতি বিশেষভাৱে হোৱা দেখা যায়। আজি আপুনি দুৰ্বল অনুভৱ কৰিব পাৰে। খোৱা বোৱা বস্তুৰ ওপৰত আপুনি আজি গুৰুত্ব দিয়ক। কামৰ লগত জড়িত হৈ থকা সকলে ভাল ফলাফল লাভ কৰিব বুলি কোৱা হৈছে। দীঘলীয়া যাত্ৰা এই সময়ত আপোনাৰ বাবে হ'ব পাৰে। আপোনাৰ বাবে শুভ দিশ হৈছে আজি উত্তৰ, শুভ ৰং হৈছে মেৰুণ আৰু শুভ সংখ্যা হৈছে আজি 9। বৃষ ৰাশি। এই সময়ত আকস্মিকভাৱে আপোনাৰ ধন লাভৰ যোগ দেখা গৈছে। লগতে নতুন কামৰ সুযোগ পাব পাৰে আপুনি। আপোনাৰ মানসিক চিন্তা দূৰ হ'ব পাৰে। এই সময়ত ব্যৱসায়ত লাভৱান হ'ব তথা সন্মান পাব বুলি কোৱা হৈছে। আপোনাক চাকৰিত পদোন্নতি হোৱা যোগ দেখা গৈছে। আজি বেলেগৰ দুখ বিচাৰি নুফুৰিব। তেনেকৈলে আপুনি আত্মীয়ৰ পৰা সমালোচনাৰ প্ৰাপ্ত হ'ব পাৰে। আজি আপোনাৰ বাবে শুভ দিশ হৈছে উত্তৰ পূব, কমলা হৈছে শুভ ৰং আৰু 7 হৈছে আপোনাৰ বাবে শুভ সংখ্যা। মিথুন ৰাশি। এই সময়ত পৰিৱৰ্তন হোৱা যোগ দেখা গৈছে। আপোনাৰ কোনো ধৰণৰ খং বাদ বিবাদৰ আজি নাথাকিব আৰু মহত্বপূৰ্ণ কাম আপুনি নিৰ্ণয় নল'ব। কৰ্মক্ষেত্ৰত কাম বেছি হ'ব পাৰে। আপোনাৰ অৰ্থনৈতিক উন্নতি হ'ব পাৰে। আজি অলপ আপুনি ভাগৰুৱা অনুভৱ কৰিব পাৰে। আজি সকলো সমস্যা আপুনি সমাধান কৰিব পাৰে। ইয়াৰ যোগ দেখা যায়। আপোনাৰ বাবে শুভ দিশ হৈছে উত্তৰ, শুভ সংখ্যা হৈছে 2 আৰু সেউজীয়া হৈছে আপোনাৰ বাবে শুভ ৰং। কৰ্কট ৰাশি। কৰ্মক্ষেত্ৰত আপোনাৰ বিভিন্ন ধৰণৰ সমস্যা এই সময়ত ভাললৈ অহা যোগ দেখা গৈছে। পৰিয়ালত সুখৰ বাৰ্তা থাকিব। আজি আপুনি কিবা বস্তু কিনিব পাৰে। কষ্ট হ'ব পাৰে আজি, তাৰ পৰা আপোনাৰ ভাল ফলাফল পাব। কিছু সমস্যাৰ সন্মুখীন হ'ব পাৰে আজি। আজি সুযোগ পাব তথা ব্যৱসায় কৰা সকলৰ বাবে দিনটো ভাল। আজি আপোনাৰ বাবে শুভ দিশ হৈছে দক্ষিণ, 8 হৈছে শুভ সংখ্যা আৰু গোলাপী হৈছে শুভ ৰং। সিংহ ৰাশি। স্বাস্থ্যজনিত কাৰণত এই সময়ত আপোনাৰ ভাল দেখা গৈছে বুলি কোৱা হৈছে। এই সময়ত আপোনাৰ ব্যস্ততা দেখা গৈছে তথা খৰখেদাকৈ কাম কৰা হ'ব পাৰে। এই সময়ত আপুনি মহত্বপূৰ্ণ কাম নকৰিব, নহ'লে কিবা বেমেজালি হ'ব পাৰে। ইয়াৰ যোগ দেখা গৈছে। আপোনাৰ বন্ধু বান্ধৱীৰ সৈতে আনন্দ কৰা সুযোগ পাব আজি। শাৰীৰিক স্বাস্থ্য সন্দৰ্ভত গুৰুত্ব দিয়ক। আজি আত্মীয় বা পুৰণি বন্ধুৰ পৰা সহায় পাব তথা ব্যৱসায়ত অগ্ৰগতি লাভ কৰিব পাৰিব আপুনি। আজি কোনো ঠাইত আপুনি বিবাদ হ'ব পাৰে। ইয়াৰ পৰা আপুনি সাৱধান থাকিব। আজি আপোনাৰ বাবে শুভ দিশ হৈছে পূব, 9 হৈছে শুভ সংখ্যা আৰু বাদামী হৈছে আপোনাৰ বাবে শুভ ৰং। কন্যা ৰাশি। এই সময়ত আৰ্থিক স্থিতি ভাললৈ আহিব বুলি কোৱা হৈছে আৰু নিজৰ স্বভাৱৰ ওপৰত আজি আপুনি গুৰুত্ব দিয়া বহুত প্ৰয়োজন বুলি কোৱা হৈছে। আজি উপহাৰ আৰু সন্মান পাব পাৰে আপুনি। আজি আৰ্থিকত অগ্ৰগতি পাব তথা উপাৰ্জনৰ নতুন সুযোগ আহিব বুলি কোৱা হৈছে। সামাজিক কামত অংশগ্ৰহণ কৰিব পাৰে আজি। আজি আত্মীয় আপোনাৰ ঘৰত আহিব পাৰে। আপোনাৰ বাবে শুভ দিশ হৈছে আজি পশ্চিম, পাতল ৰং হৈছে আপোনাৰ বাবে শুভ ৰং আৰু 6 হৈছে আপোনাৰ বাবে শুভ সংখ্যা। তুলা ৰাশি। অলপমান গুৰুত্ব দিব আজি আপোনাৰ স্বাস্থ্যৰ ওপৰত। এই সময়ত আপুনি বাহন ভালকৈ চলাব। কৰ্মক্ষেত্ৰত কিছু বাধা আহিব পাৰে আজি। আজি সৰু যাত্ৰা হ'ব পাৰে আপোনাৰ। আজি আপোনাৰ বাবে শুভ দিশ হৈছে পূব, 2 হৈছে শুভ সংখ্যা আৰু ময়ূৰ নীলা হৈছে আপোনাৰ বাবে শুভ ৰং। বৃশ্চিক ৰাশি। কোনো পুৰণা ইচ্ছা আপোনাৰ পূৰণ হ'ব পাৰে। এই সময়ত বাহন নাইবা কিবা সম্পত্তি আপুনি এই সময়ত কিনিব পাৰিব। ইয়াৰ আপোনাৰ যোগ দেখা গৈছে। কৰ্মক্ষেত্ৰত বিভিন্ন ধৰণৰ সমস্যা এই সময়ত আপোনাৰ দূৰ হ'ব বুলি কোৱা হয়। সামাজিক অনুষ্ঠানত আপোনাৰ অংশগ্ৰহণ কৰাৰ সুযোগ পাব পাৰে তথা প্ৰভাৱশালী ব্যক্তিৰ ওচৰলৈ আহিব পাৰে আপুনি। কাম কৰাৰ ক্ষেত্ৰত কিছু বৃহৎ উন্নতি হ'ব পাৰে আপোনাৰ। আজিৰ দিনটোত কৰা নিৰ্মাণ কাৰ্য সন্তুষ্টি প্ৰদান কৰিব পাৰে আপোনাক। আজি আপোনাৰ বাবে শুভ ৰং হৈছে কমলা, 1 হৈছে শুভ সংখ্যা আৰু দক্ষিণ হৈছে আপোনাৰ বাবে শুভ দিশ। ধনু ৰাশি।
এই সময়ত আপোনাৰ স্থান পৰিৱৰ্তন হোৱা যোগ দেখা গৈছে তথা সন্তান পক্ষৰ পৰা আপুনি উন্নতি হ'ব বুলি কোৱা হৈছে। আপোনাৰ ধন লাভৰ যোগো এই সময়ত আপোনাৰ বাবে দেখা গৈছে। শিশু জন্মদিনৰ পাৰ্টি আয়োজন কৰিব পাৰে আপুনি ঘৰত। কৰ্ম হ'ব তথা কঠোৰ পৰিশ্ৰম হ'ব পাৰে আপোনাৰ। স্বাস্থ্য আজি ভাল হৈ থাকিব বুলি কোৱা হৈছে। আজি আপোনাৰ বাবে শুভ সংখ্যা হৈছে 6, বেঙুনীয়া হৈছে শুভ ৰং আৰু উত্তৰ হৈছে আপোনাৰ বাবে শুভ দিশ। মকৰ ৰাশি এই সময়ত আপোনাৰ চাকৰি কৰি থকা ক্ষেত্ৰত বহুত শুধৰণি তথা ভাললৈ অহা সম্ভাৱনাৰ যোগ দেখা গৈছে। কৰ্মক্ষেত্ৰত আপুনি লাভ পাব। ধন লাভৰ যোগো এই সময়ত হ'ব পাৰে। আপোনাৰ পৰিয়ালৰ চিন্তা সমস্যা হৈ আছিল যদি আপুনি তাৰ পৰা সকাহ পাব বুলি কোৱা হৈছে। পত্নীৰ সৈতে ভ্ৰমণলৈ যোৱা তথা ইয়াৰ আপুনি বিষয়ে ভাবিব পাৰে। কাৰোবাৰ ডাঙৰ মানুহক লগ পাব পাৰে। আজি আয় আপোনাৰ বৃদ্ধি হ'ব বুলি কোৱা হৈছে। পাতল সেউজীয়া হৈছে আপোনাৰ বাবে শুভ ৰং, দক্ষিণ হৈছে আপোনাৰ বাবে শুভ দিশ আৰু 5 হৈছে আপোনাৰ বাবে শুভ সংখ্যা। কুম্ভ ৰাশি আজি মনলৈ বিভিন্ন ধৰণৰ চিন্তা আহিব পাৰে। আপোনাৰ দুৰ্ঘটনা হ'ব পাৰে, তাৰ প্ৰতি আপুনি সাৱধান থাকিব। পৰিয়ালত শান্তি নিজে আজি বনাই ৰখাটো বহুত জৰুৰী বুলি কোৱা হৈছে আপোনাক। আজি কামো বুজাই আপোনাক ভাগৰুৱা কৰি তুলিব পাৰে। সংগীতৰ প্ৰতি আজি ধাৰা বাঢ়িব পাৰে। আপোনাৰ ইচ্ছা অনুসৰি আজি সকলো কাম সম্পূৰ্ণ কৰিব পাৰিব আপুনি। ব্যৱসায়ত সম্প্ৰসাৰণৰ সম্ভাৱনা আপোনাৰ দেখা গৈছে। পূব হৈছে আপোনাৰ বাবে শুভ দিশ, 7 হৈছে শুভ সংখ্যা আৰু কমলা হৈছে আপোনাৰ বাবে শুভ ৰং। মীন ৰাশি স্বাস্থ্যজনিত কাৰণত আজি লাভ পাব বুলি কোৱা হৈছে। কোনো ধৰণৰ মনোকামনা আপোনাৰ এই সময়ত পূৰণ হ'ব পাৰে। আজি আপুনি নিজৰ বাণীৰ ওপৰত নিয়ন্ত্ৰণ ৰাখক। বাদ বিবাদ হ'ব পাৰে। কিছু কাম সম্পূৰ্ণ কৰাত আপুনি কিছু অসুবিধাৰ সৃষ্টি হ'ব পাৰে। আপোনাৰ আজি অভিজ্ঞ ব্যক্তিৰ পৰা আপুনি সহায় পাব পাৰে আৰু ইয়াৰ পৰা আপোনাৰ উপকাৰী হ'ব বুলি কোৱা হৈছে। যিকোনো কাম আজি আপোনাৰ পক্ষত থাকিব পাৰে। বগা হৈছে আপোনাৰ বাবে শুভ ৰং, উত্তৰ হৈছে শুভ দিশ আৰু 3 হৈছে আপোনাৰ শুভ সংখ্যা। ধন্যবাদ।